বৰগুৰি নেহৰু হাইস্কুলত ভোট গ্ৰহণ চলি আছিলে। সন্ধিয়া সময়ত আমাৰ দংপাৰা আৰু সাতপাৰা এই দুটা চেণ্টাৰৰ ইখন গাড়ীত লৈ আহিছিলে। দুখন চেণ্টাৰৰ বেলট বাকচ এই এখন গাড়ীত আনিছিলে। আমি ফ'ল' কৰি আহিছোঁ আৰু আমি বাহিৰতে আছিলোঁ। আমি দেখা পাইছোঁ এজন জনেল অফিচাৰৰ গাড়ী ইয়াত সোমাইছে, কিবা চুইফ্ট ডিজাৰ, জনেল অফিচাৰ নে কি আমি গম পোৱা নাই, কিন্তু চুইফ্ট ডিজাৰখন সোমাইছে। সোমোৱাৰ পিছত আকৌ চুইফ্ট ডিজাৰ গাড়ী সোমোৱাৰ পিছত গেটটো বন্ধ কৰি দিলে। আকৌ গেটৰ সন্মুখত বেক কৰি পুলিচৰ গাড়ী এখন ৰৈ আছিলে। তাৰপিছত আকৌ চুইফ্ট ডিজাৰ গাড়ীখন ওলাবলৈ চেষ্টা কৰিলে বা যাবলৈ ওলোৱাৰ পিছত গেটটো খুলি আকৌ বাহিৰত থকা পুলিচ গাড়ীখন আঁতৰাই দিলে। তাৰপিছত চুইফ্ট ডিজাৰখন ওলাই যোৱাৰ পিছত মানে এজন বাহিৰা মানুহ উঠি গৈছে। যদিহে জনেল অফিচাৰৰ গাড়ী হয় তেনেহ'লে বাহিৰৰ পৰা মানুহ কিয় উঠি গ'ল? এইটো আমি সন্দেহ কৰিছোঁ যে সিখন গাড়ীত কিবা লৈ আহিছে, খোলা বদলা কৰি আমাৰ দংপাৰা সাতপাৰা যিটো ভোট বাকচ আমি এইটো হয় না নহয় চিনাক্তকৰণ কৰিম। দংপাৰা এইটো 52, আমাৰ দংপাৰা চেণ্টাৰটো 71 আৰু সাতপাৰাটো কিমান আছিলে? আমি মুঠৰ এই দুটা চেণ্টাৰৰ ভোট বাকচ আমি এজ ইট ইজ আছে নে নাই আমি চিনাক্ত কৰাম। মই বাইদেউক কৈছোঁ বাৰে বাৰে, তেখেতে দুখন বুলি কৈছে আৰু আমাৰ অনুৰোধ কৰি উভত দিম আৰু গাড়ীত কি আছে কি নাই আমি চেক কৰিম এজ ইট ইজ। আৰু বেছি বাকচ হৈ আছে নেকি এইবিলাক আমি চাম। আমি স্পষ্ট হ'ব লাগে, আমিও সন্দেহ নকৰোঁ আৰু তেওঁলোকেও যাতে সন্দেহৰ পৰা মানে আঁতৰি যাব লাগে, বাচি যায়, সেইটোৱে। আৰু বৰগুলি ৰাইজে বিচাৰিছে, ইয়াত এটা বিসংগতি হৈছে, কিবা বাকচটো গেটৰ সন্মুখলৈ লৈ গৈছিল, ইয়াৰ কাৰণে ৰাইজে মানে বিশ্বাসত ল'ব পৰা নাই আৰু ইয়াত মানে তেনেকুৱা কিবা এটা বিসংগতি হোৱা বুলি অনুমান কৰি সেই ভোটটো ৰাইজে বিচাৰিছে। আমি সন্দেহৰ বিজেপি দলৰ এইটো কৰা বুলি আমি সন্দেহ কৰোঁ, কাৰণ তেওঁলোকে যিকোনো প্ৰকাৰে ব্ৰিটিছো মানে দখল কৰাৰ চেষ্টা প্ৰয়োগ কৰি আছে। তেওঁলোকে যিকোনো 2 নম্বৰী কৰি পেলাই আমি এইটো মানে ভাবিছোঁ উচিত তদন্ত হ'ব লাগে। ইয়াতে বৰগুলি VCTC সেইটো আমি চিন্তা কৰিছোঁ বহুত কথা। আমাৰ BPF দলে আমাৰ জয় হৈ আছে, এইটো আমি জানো। তাতে কোনোবা ভেটি খাৱা কোনোবা কিবা খাৱা সেইটো আমি বুজি নাপাওঁ। আমাৰ এটা ভোট হ'ব লাগে, সেইটোৱে কথা। আমাৰ BPF জয় হ'ব, তাৰ কাৰণে সিহঁতে নৌটাংকি কৰি আছে।